কালি আমি ইয়ালৈকে আলোচনা কৰিছিলো প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ শেষত কি হয় এস বা ইএস যোগ হয় আমি ইতিমধ্যে আমি গম পালো যে ভাৰ্বৰ শেষত যদি ও থাকে তেতিয়াহলে তাৰ পাছত আমি কি যোগ কৰিম ইএস যোগ কৰিম যেনে গো হলে গোস GOES লাগিব ইয়াত আৰু ডু হলে ডজ হয় না ডু হলে ডজ গো হলে গোজ আৰু ডু হলে ডজ এতিয়া আমি চাম ৰুল নাম্বাৰ 2 ৰুল নাম্বাৰ 2 ৰুল নাম্বাৰ 2 কি হ'ব কনসনেন্ট প্লাস y কনসনেন্ট প্লাস y এটো হৈছে ৰুল নাম্বাৰ 2 যিকোনো ভাৰ্বৰ শেষৰ আখৰটো যদি y থাকে আৰু তাৰ আগত কনসনেন্ট যেনে ধৰো ট্ৰাই TRY ট্ৰাই বা CRY ক্ৰাই y আছে তাৰ আগত r আছে হয়নে r টু কনসনেন্ট ব্যঞ্জন বৰ্ণ অসমীয়া ব্যঞ্জন আৰু ইংৰাজীত কনসনেন্ট আৰু ভাৱেল স্বৰবৰ্ণ আৰু ইংৰাজী ভাৱেল বুলি কয় ইয়াৰ ক্ষেত্ৰত কি হ'ব এই y টো কি হ'ব ইয়াৰ আগত কনসনেন্ট আছে নহয় r আছে নহয় r p t q b c তেতিয়া কি হ'ব ইয়াৰ t r i e s y ঠাইত আমি i লিখিম আৰু es যোগ কৰিম থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত তেতিয়াহলে কি হ'ব হি ট্ৰাইছ হি ট্ৰাইছ ঠিক আছে তেনেদৰে y CRY ক্ৰাই কি হ'ব CRIES ক্ৰাইছ সি বা হি ক্ৰাইছ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ক্ষেত্ৰত এটো হল ৰুল নাম্বাৰ 2 তাৰ পাছত আছে কনসনেন্ট প্লাস y গম পালো এতিয়া আমি চাম ভাৱেল ভাৱেল প্লাস y এক্সাম্পল প্লে ললো বা সে হয়নে এটা ভাৱেল প্লাস y থাকিলে y টো আছে মনত ৰাখিব লাগিব যদি ভাৱেলৰ ভাৰ্বৰ শেষত ভাৱেলৰ পাছত বা কনসনেন্টৰ পাছত যিয়ে নহওক খালি এটা কথা মনত ৰাখিবা যে ওৱৰ্ডৰ শেষত আখৰটো y আছে নে নাই যদি y আছে তেতিয়াহলে আমি তাৰ আগৰটো চাব লাগিব এতিয়া যদি y আছে তাৰ আগৰটো চাম যদি y নাই o নাই তেতিয়া আমরা চিন্তা কৰিব লগা একো নাই ডাইৰেক্ট s বহাই দিম ঠিক আছে যদি y ও নাই o ও নাই তেতিয়াহলে s বহাই দিম কিন্তু যদি y আছে বা o আছে o অহাৰ লগে লগে es বহালো কিন্তু y আছে y অহাৰ লগে লগে কনফিউজিং এটা হ'ব যে তাৰ আগত ভাৱেল নে কনসনেন্ট আছে এতিয়া আমি চাম অথনি কনসনেন্টটো চালো এতিয়া চাম ভাৱেলৰ কথা ইয়াৰ আগত ভাৱেল আছে গতিকে কি হ'ব ভাৱেল থাকিলে আকৌ কি হ'ব কোনো চেঞ্জ নহয় y থাকিব আৰু আমি অকল s যোগ কৰিম প্লে প্লেস সে সেজ হেতু কাৰণে কোৱা হয় হি প্লেস হি সেজ হেত কি নবহে es নবহে ঠিক আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বিষয় আমি ইতিমধ্যে সব কথাই গম পালো ইয়াৰ ব্যৱহাৰৰ বিষয় আমি গম পাম আমি পঢ়ি আহিলো যে হ্যাবিচুয়াল অ্যাকশন বিলাক অভ্যাগত ঘটনা বা ইউনিভাৰ্সাল ট্ৰুথ চিৰন্তন সত্য ঘটনা বা বৰ্তমানৰ কিবা এটা হয় সূচক বাক্য ৰাম এজন ভাল ল'ৰা হয়না তেওঁ এজন গায়ক তেওঁ এজন কি হয় লেখক বা ইত্যাদি ধৰণৰ বাক্যবিলাক কি হ'ম আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰিম আৰু ক্লু ওয়াৰ্ডছৰ কথাও আমি কৈছিলো অলৱেজ টু থাকিলে অলৱেজ থাকিলে প্ৰায় আমি কি কৰিম এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স হয়না